কিহক লৈ ইমান অহংকাৰ গায়ক জুবিনৰ সুবিধাবাদী আৰু ৰাজীৱ দা হৈছে জাতীয়তাবাদৰ স্থিতিত অটল থকা এজন ব্যক্তি হয় আপুনি হৈছে এজন মদাহী গায়ক আৰু ৰাজীৱ হদিয়া হৈছে এজন সৃষ্টিশীল ব্যক্তি আৰু আপুনি যে এজন সুবিধাবাদী তাৰ প্ৰমাণ হৈছে কা আন্দোলন এজন লৰা বুলি কৈছো এজন যুৱক গৌৰজী দিছে জুবিন গাৰ্গৰ ওপৰত কলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ নমস্কাৰ মই নন্দন আপোনালোকলৈ স্বাগতম জনাইছোঁ মিষ্টাৰ অন্য ভিডিঅ'ৰ মাজলৈ জুবিনক বয়কট কৰিব নেকি উজনিবাসীয়ে আমার রাজীব কাই আমার মাজত নাই গণশিল্পী ৰাজীৱ হদিয়াৰ অকাল বিয়োগত শোকৰুদ্ধ ৰাজ্যবাসী জাতি মাটিৰ হকে জনতাৰ হকে গীত গাই যোৱা শিল্পীজনৰ চিতাৰ কাষত থিয় হ'ল অজস্ৰ গুণমুগ্ধ অসমৰ ইতিহাসত ভূপেন হাজৰিকাৰ পাছতেই এয়াই বিৰল এয়াই প্ৰমাণ কৰি দিলে জনতাৰ হকে জয়গান গোৱা গণশিল্পী ৰাজীৱ হদিয়াৰ প্ৰতি জনগণৰ অকৃত্ৰিম ভালপোৱা শিল্পীজনৰ মৃত্যুত ৰাজনৈতিক সাংস্কৃতিক সকলো মহলতে চৰ্চা সকলোৱে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে শোক কিন্তু ৰাইজে ৰজা পতা গায়ক জুবিনৰ আহৰি নহল এটি শোকবাৰ্তা দিবলৈ দুদিন পাছত ইংৰাজীত দিলে সামান্য এটি পোষ্ট যাক লৈ চলিল তুমুল চৰ্চা কমেণ্ট বক্সত সকলোৰে তোলা ধূনা যিয়ে প্ৰমাণ কৰিলে ৰাইজে এতিয়া ভাল নাপায় অহংকাৰী জুবিনক আপুনি এজন মদাহী গায়ক আৰু ৰাজীৱ দা জাতীয়তাবাদী সৃষ্টিশীল মনৰ এজন শিল্পী হয় আপুনি সুবিধাবাদী ৰাজীৱ দা নিজৰ স্থিতিত অটল থকা জাতীয়তাবাদী এজন শিল্পী যদি আপোনাৰ প্ৰমাণ লাগে তেতিয়াহ'লে আপুনি কা আন্দোলনলৈ মন কৰক আপুনি আপোনাৰ পৰা ল'ৰা মদাহী হয় মদ খাবলৈ অনুপ্ৰেৰণা পায় কিন্তু ৰাজীৱ দাৰ পৰা জাতীয়তাবাদৰ ভাৱ জাগ্ৰত হয় নৱপ্ৰজন্মৰ মাজত আৰু বহু কথা আছে তাৰ আগতে মই কৈ ল'ব বিচাৰিছো যিসকলে অন্ধভক্তৰ দৰে জেজি লিখি ঘূৰি ফুৰিছে গোটেই ছ'চিয়েল মিডিয়াত সেইসকল যাতে ভিডিঅ'টো জপিয়াই নপৰেহি ইয়াৰ আগতো মই ভিডিঅ' বনাওঁতে কৈছো আপোনাৰ দৰে তেখেতে কাৰোবাৰ পৰা ৰেঞ্চ ৰভাৰ গ্ৰিপ্টত পোৱা নাছিল সেইকাৰণে হয়তো আপুনি কৰবাত নহয় কৰবাত সেইজন ৰাজীৱ হদিয়াক চিনি পোৱা নাই বৰ্তমান সময়লৈকে আপুনি তেখেতৰ গীত গায় কেৱল মাত্ৰ সেই পেমেণ্টটো পোৱালৈকে ৰখি থাকে তাৰ পাছতো আপুনি কাকো চিনি নাপায় ৰাজীৱ হদিয়াক আপুনি চিনি নাপাব হদিয়াৰ টুপচিঙা গাঁৱৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা ল'ৰা ধান বিকি গান গায় সৃষ্টিশীল মনৰ এজন শিল্পী হয় আজিলৈ ভিডিঅ' মানে ভালে লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয়